বাবা কি নাম? प्रकाश पेगु। कौन जगह घर? सारीगाँव। आमार ये दादाजन आज एसप्ताह माনৰ আগত আহিছিলে আমাৰ দোকানলৈ सारीगाँव। আগত লেডিজ সাইকেল এখন নিলা ন? লেডিজ সাইকেল এখন এই আজি আকৌ আহিছে। এই বাবাটোলে সাইকেল এখন লৈছে। আপোনালোকক দেখাইছো কোনখন সাইকেল লৈছে। আমাৰ দোকানখন মৌবন্ধা দৈনিক বজাৰত আছে। আমি সুলভ মূল্যত সাইকেল দি আছো সকলো শ্ৰেণীৰ লোকলৈ। আমাৰ দোকানৰ পৰা আপোনালোকে সুলভ মূল্যত সাইকেল কিনিব পাৰিব। এই সাইকেলখন নিছে তেওঁলোকে, এইখন লৈছে আমাৰ দোকানত। এই যে বেটাৰী ৰিক্সাখন দেখিছে এইখনেদি আহিছে তেওঁলোক। কি জেগা ক'লে পাহৰিলোঁ, চব গৰুমৰা ছাইডৰ পৰা আহিছে আমাৰ দোকানলৈ। এইখন আমাৰ দোকান। আপোনালোকৰ ইয়াত যদি কেতিয়াবা কিবা প্ৰয়োজন হয় আপোনালোক আহিব পাৰিব। আমাৰ দোকানত বেটাৰী ৰিপেয়াৰিং কৰোঁ, বেটাৰী চাৰ্জ কৰোঁ, মিক্সি, গেছৰ ষ্টভ, ফেন এইবোৰ বস্তু আমি মেৰামতি কৰোঁ। আমাৰ দোকানৰ পৰা আপোনালোকলৈ এটা অফাৰ দিয়া হৈছে। এই অফাৰটো আমাৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে লৈছোঁ। আমি সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে এই সুবিধা আমি ৰাইজলৈ আগবঢ়াইছোঁ। সুলভ মূল্যত চাইকেলবোৰ প্ৰদান কৰিছোঁ। যিটো মূল্যত আমি চাইকেলবোৰ ইয়াত প্ৰদান কৰিছোঁ সেইটো মূল্যত আপোনাক যিকোনো টাউনত দিব নোৱাৰে। কাৰণ কিয় দিব, তেওঁলোকে ব্যৱসায় কৰিছে না, ব্যৱসায়টো উপাৰ্জন কৰিব। আৰু এই নতুন চাইকেল বিকাটো আমাৰ উপাৰ্জনৰ পথ নহয়। আমি চাইকেল ৰিপেয়াৰিং কৰোঁ। চাইকেল ৰিপেয়াৰিং কৰি আমি যিকেইটকা পাওঁ ধুনীয়া ধৰণে আমি চলিব পাৰোঁ। গতিকে নতুন চাইকেলৰ উপাৰ্জনটো আমাৰ নহ'লেও হয়। চলোৱা